কি খবৰ আশা কৰো খবৰ সকলোৰে ভাল মই মোৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি বহু দিনৰ মূৰত এটা ভিডিঅ' দিব লৈছো আৰু আজি মই বনাম ভাবিছো মেংগো শেক আৰু মেংগো শেক বনাবৰ কাৰণে এতিয়া মই তিনটা আম লৈছো আৰু আম কিটা ভালদৰে বাকলিটো গুচাই লম গুটেকিটা আম বাকলিটো গুচাই পিলানি কাটি লম ধুনিয়াকে গুটিটোৰ পৰা এৱাই লম আমখিনি আৰু তাৰ পাছত মিক্সিত গুড়ি হ'বলৈ দিম এতিয়া মই গুটেকিটা আম গুচাই লম আৰু এয়া মোৰ ভাগৰ আমকিটা গুচাই হৈ গ'ল এতিয়া সৰু সৰুকে কাটি লম আৰু যদি মোৰ আজি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে লাইক এটা কৰি দিব আৰু কমেন্ট কৰি জনাব আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সাবস্ক্ৰাইব কৰি লৈ কাষত থকা বেলটো টিপি অল কৰি দিব যাতে মই এতিয়া ভিডিঅ' নটিফিকেশ্যন আপোনালোকে লগালগ পাই যায় আৰু এতিয়া মই এনেদৰে গুটিৰ পৰা আম উলিয়াই লৈছোঁ কাটি লৈছোঁ গোটেইকেইটা গুটিটোৰ পৰা এৰুৱাই কাটি ল'ম ধুনীয়াকৈ সৰু সৰু কৰি তাৰপাছত মিক্সি জাৰত ভৰাই এয়া মোৰ আমকেইটা গুচাই হৈ গ'ল গোটেইকেইটা ধুনীয়াকৈ সকলো এৰুৱাই লৈছোঁ ভালদৰে অকণমান অকণমান থকাবোৰ এৰুৱাই দিছোঁ এতিয়া অলপ অলপ সৰু সৰু পিচ কৰি কাটি ল'ম আৰু এতিয়া কাটা হৈ গৈছে মিক্সি জাৰত ভৰাই ল'ম প্ৰথমতে মই গাখীৰ নিদিয়াকৈ প্ৰথমে আমখিনি অকণমান গুড়ি কৰি ল'ম এয়া অলপ থৈ দিছোঁ সৰু সৰুকৈ কটা পাছত ওপৰত দি দিবলৈ আৰু এতিয়া এয়া মই মিক্সিত গুড়ি কৰি লৈছোঁ প্ৰথমে গাখীৰ নিদিয়াকৈ অলপ গুড়ি কৰি ল'ম নহ'লে পিছত গোটা গোটা হৈ থাকিব পাৰে আৰু এয়া হৈ গ'ল গুড়ি কৰা এতিয়া বৰফ দি দিম বৰফ কেইডোখৰমান দি দিছোঁ এয়া বৰফ দিলোঁ এতিয়া এয়া ঠাণ্ডা গাখীৰ দি দিম মই গাখীৰ গৰম কৰি লৈ ফ্ৰিজত থৈ দিছোঁ এয়া আৰু এয়া গাখীৰ হয় আধা লিটাৰ হয় এয়া গাখীৰ মই সকলোখিনি ইয়াত এতিয়া ঢালি দিম আৰু মই ইয়াত ড্ৰাই ফ্ৰুট ইউজ নাই কৰা ইহঁতি ড্ৰাই ফ্ৰুট খাই বেয়া পায় আৰু এতিয়া এয়া মই ধুনীয়াকৈ আৰু চেনি 3 চামুচ দি দিছোঁ আমটো মিঠাই হৈছিলে তেওঁ আৰু অলপমান মিঠা হ'বৰ কাৰণে চেনি 3 চামুচ দি দিলোঁ আৰু এতিয়া ভালদৰে মিক্সিটো চলাই মিক্স কৰি ল'ম এৰাধৰাকৈ 3বাৰমান মই চলাই ল'লোঁ মিক্সিটো আৰু ফাইনেলি এতিয়া আমাৰ মেংগো শেক ৰেডি হৈ গ'ল এয়া আমাৰ মেংগো শেক ৰেডি হৈ গ'ল আৰু এতিয়া মই গিলাচলৈ বাকি ল'ম এয়া দুটা গিলাচত এতিয়া বাকি লৈছোঁ আৰু এয়া বকা হৈ গৈছে এতিয়া ইয়াত ওপৰত এয়া কাটি থৈছিলোঁ যে সৰু সৰু আমৰ টুকুৰাকেইডোখৰ ওপৰত দি দিম এয়া দি দিছোঁ আৰু এতিয়া খাবৰ কাৰণে লৈ যাওঁ খাবলৈ ৰেডি হৈ গ'ল আৰু মোৰ ভিডিঅ'টো আজি কেনেকুৱা লাগিলে জনাব